নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি সুন্দৰ গল্প। আশা কৰোঁ আপোনালোকে শুনিব। গল্পটিৰ শিৰোনাম এপাত ৰঙা খাৰু। গল্পকাৰ হেমেন্দ্ৰ কুমাৰ শৰ্মা। মই নিজৰাটো পাৰ হ'বলৈ ওলমা দলংখনত উঠিলোঁ। দলঙৰ কাঠবোৰ বৰষুণ পৰি পিছল হৈ আছিল। সাৱধানে সোঁভৰিখন আগবঢ়াই বাওঁ ভৰিখন দিব খোজোতে মই পিছলি তলত পৰিলোহি। আতংকত বিকট চিঞৰ এটা মুখেৰে ওলাই আহিল। ক'ত দুখ পাইছোঁ একো ধৰিব পৰা নাই। কাষত ঘন জংঘল, সন্মুখত নিজৰাৰ পানীৰ খলখল বুৱতী শব্দ। হঠাৎ গছপাতবোৰ যেন লৰিব ধৰিছে তেনে অনুমান হ'ল। অতি কষ্টৰে মূৰ দাঙি চালোঁ। এটা মজলীয়া আকাৰৰ কলা ভালুক দ্ৰুতগতিত মোৰ ফালে আহি আছে। অসম্ভৱ ভয় খাইছিলোঁ। কান্ধৰ বন্দুকটো ছিটিকি ৮-১০ ফুটমান দূৰত পৰি আছিল। মই উঠিব পৰা নাই। কঁকালৰ খুকুৰিখনত হাত দিছোঁহে। ভালুকটোৱে আগঠেং দুখন দাঙি মোক জপটিয়াই ধৰিলে। মই খুকুৰিৰে তাৰ পিঠিত অহৰহ আঘাত কৰিব ধৰিলোঁ। এটা সময়ত ভালুকৰ খামুচ দুৰ্বল হৈ আহিল। ময়ো অসাৰ হৈ পৰি ৰলোঁ। হয়তো ভালুকটো মৰিছে। খপজপকৈ সাৰ পাই মোবাইলত সময়টো চালোঁ। ২:২০। শ্লিপিং বেগৰ পৰা ওলাই বাহিৰলৈ আহিলোঁ। দুৰ্ঘোৰ অন্ধকাৰ। আকাশ, সন্মুখৰ পাহাৰ সকলো ক'লা। মাত্ৰ কিছু আঁতৰেৰে বৈ যোৱা চিয়াং নৈৰ ভয়ংকৰ গৰ্জনৰ শব্দ শুনা গৈছে। নিশাৰ ডিউটিত থকা চন্ত্ৰী দুজনে জুই পুৱাই আছিল। মই তেওঁলোকৰ কাষলৈকে আহিলোঁ। "ক্যা হুৱা সাহাব? নীন্দ নেহি আয়া ক্যা?" এজন চন্ত্ৰীয়ে মোক সুধিলে। মই বেয়া সপোন দেখাৰ কথাটো ক'লোঁ। তেওঁলোকে LRP অৰ্থাৎ লং ৰোড পেট্ৰলিঙৰ কষ্টৰ পিছত সপোন প্ৰায়বোৰেই দেখে বুলি ক'লে। কালি আমাৰ ৩২জনীয়া গ্ৰুপটো LRPৰ পৰা ঘূৰি আহি কেম্প পাইছোঁহি। যোৱাৰ আগদিনা উত্তেজনাত নিশা আমাৰ ভালদৰে টোপনি অহা নাছিল। অভিজ্ঞ দুজনমানে আমাক দিহা পৰামৰ্শ দি উৎসাহ যোগাইছিল। পুৱাতে আমাৰ দুৰ্গম যাত্ৰা আৰম্ভ কৰিছিলোঁ। অতিপাত ঠাণ্ডা, তাতে বৰষুণ। আধা ঘণ্টামান পাছতে আমি পাহাৰৰ অটব্য জংঘলত প্ৰৱেশ কৰিছিলোঁ। শিলাময় পাহাৰত খুপি চুঁচৰি উঠা, আকৌ এঢলীয়াকৈ গছৰ ডাল শিপাত ধৰি নমা, ইফালে গছৰ পৰা টোপাটোপে সৰি পৰা অজস্ৰ জোকৰ সন্ত্ৰাস। সকলোৱে পুৰণি মোজাত নিমখ ভৰাই হাতত থকা লাঠিডালত ওলোমাই আনিছিল, যাতে জোক আঁতৰোৱাত অলপ সহায় হয়। অলপ সমতল পালেই খৰস্ৰোতা সৰোবৰ নদী। শিলৰ ওপৰেৰে দেও দি পাৰ হ'ব লাগে। ভৰি পিছলিলে আৰু মানুহ বিচাৰি পোৱা নাযায়। ভাগ্য ভাল, বৰফ পৰা নাই। ১৫ কিলোমিটাৰ অন্তত আমি কেম্পিং পইণ্টৰ চাংঘৰ পাইছিলোঁহি। ইয়াত ৰাতি থাকিব লাগিব। সন্ধিয়া খিচিৰি খোৱা হয়। বাটত খাবলৈ মেগী অনা হৈছিল। কাৰো খাবৰ সময় নহ'ল। ইয়াৰ পিছত দ্বিতীয় কেম্পিং পইণ্টটো ১৭ কিলোমিটাৰত পাইছিলোঁ। ভোক ভাগৰত আমাৰ মুখৰ মাত নোলোৱা অৱস্থা। এইদৰে ৬ দিনত ৪৫ কিলোমিটাৰ অতিক্ৰমি আমি LACত উপস্থিত হৈছিলোঁগৈ আৰু এখোজ দিলেই ৰঙা চীনৰ ভূমি। ইয়াৰ পিছত আৰম্ভ হৈছিল উভতনি যাত্ৰা। কেনে ৰোমাঞ্চকৰ অভিজ্ঞতা!
সকলো লিখিব পৰা গ'লে এখন বৃহৎ উপন্যাস হ'ব। ধন্যবাদ। আজি মই ইমানখিনি পঢ়ি শুনালোঁ আপোনালোকক। ইয়াৰ পিছত আৰু কাইলৈ কিছু পঢ়ি শুনাম আৰু পৰহিলৈ এইদৰে গল্পটো কিছু দীঘলীয়া এইদৰে শেষ কৰিম। আশা কৰিলোঁ আপোনালোকে শুনিব। ধন্যবাদ।